গাইজ নমস্কাৰ। মই পূৰবীয়ে কৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। দেখিছেনে আমাৰ গাঁৱত ভাগৱত পাঠ চলিছে, শংকৰ উৎসৱত। সেয়া দেখিছেনে বাৰু। নামঘৰত আহিছোঁ আৰু নামঘৰৰ পৰা ভাগৱত গাঁৱত ঘূৰাব। আপোনালোকৰ গাঁৱৰ ফালে ঘূৰাইছেনে নাই জনাবচোন এবাৰ। সেয়া নাম লৈ আছে আৰু আমিও আহি আছোঁ। এয়া আমাৰ ধুনু মানুহ হয় আৰু আমাৰ মানুহজন এজন। আৰু এয়া আমি আহি আছোঁ নাম লৈ আৰু নামঘৰ পামহি আৰু এয়া দেখিছেনে নামঘৰৰ ভিতৰত সোমাই আহিছে। ভাগৱত লৈ গ'ল বাৰু আৰু নাম লৈছে নামঘৰত। আৰু এয়া ভাগৱত সোমোৱাই লৈ গৈছে দেওজনে। এয়া দেখিছেনে। আপোনালোকৰ ফালে ভাগৱত ঘূৰাইছেনে নাই জনাবচোন। আৰু এয়া এতিয়া গুণমেলা আছে, ৰাতি গুণমেলা। এয়া আমি ৰাতি গৈছোঁ। নামঘৰ পাইছোঁহি। আপোনালোকৰ ফালে গুণমেলা পাতে নাপাতে জনাবচোন। ৰাতি হয়, এঘণ্টা হ'ব গুণমেলা। দেখিছেনে বাৰু। আমি এয়া নামঘৰত সোমাই আহিছোঁ সেৱা কৰি। কিমান মানুহ হয় ৰাতি আপোনালোকে চাবচোন কেনেকুৱা লাগে। খোৱাৰ পাছতে খিচিৰি দিব, খাই বৈ আমি ঘৰলৈ যাম। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। আগলৈ ভিডিঅ'বোৰ চাই থাকিব নাপাহৰিব।